আজি খুবেই শুভক্ষণ। আমাৰ বহুদিনৰ এটি আশা আছিলে যে আমি পশ্চিম যোৰহাটৰ এই সাংস্কৃতিক অঞ্চল চাৰিঙীয়া আৰু ইয়াত জন্ম লাভ কৰা আমাৰ সামাজিক সাংস্কৃতিক উদ্যোগী, আমাৰ বিশিষ্ট সাংবাদিক, আমাৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ প্ৰাঞ্জল প্ৰতিম বৰা আৰু আমাৰ নাৰীসকলৰ বাবে এক আদৰ্শ প্ৰেৰণা বৰদলৈ বৰা, নহয় জানো? প্ৰেৰণা বৰদলৈ বৰা তেখেতে গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমৰ বিভিন্ন কোণত তেখেতে দীপিকা হিচাপে এগৰাকী খুব শিক্ষিত নাৰী হিচাপে খুব এটা ভাল আদৰ্শ প্ৰতিফলিত কৰি আছে। আৰু আমি আজি তেখেতৰ বাসগৃহত প্ৰথমে প্ৰাঞ্জলৰ প্ৰেৰণৰ সন্মানতহে আমি অৰ্কিড ৰোপণ কৰিছোঁ। খুব ভাল অনুভৱ। তাৰপিছতে আমি ক্ৰমান্বয়ে ৰোপণ কৰিম। আমাৰ কুকিল কণ্ঠী গায়িকা, আমাৰ ভাৰত গৌৰৱ বিশ্ববাসীয়ে যাক লৈ গৌৰৱ কৰে, ভাৰতবাসীয়ে যাক লৈ গৌৰৱ কৰে, কুকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ, আৰু আমাৰ আদৰ্শ আমাৰ বিশিষ্ট সাংবাদিক, নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ দিগন্ত বুঢ়াগোহাঁই, তেখেতৰ সন্মানতো আমি অৰ্কিড ৰোপণ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই ভাল অনুভৱ। আমাৰ চাৰিঙীয়া অঞ্চলৰ এইসকল অগ্ৰণী মহিলা, আদৰ্শ মহিলা আমাৰ খুৰা খুৰীহঁত আছে। আমি ধন্যবাদ জ্ঞাপন কৰি উৎসাহিত কৰাৰ কাৰণে এই চেগতে শুভক্ষণতে দুআষাৰ অনুভৱ আপোনালোকৰ পৰা আমি জানিব বিচাৰিছোঁ। হয়, প্ৰথমতে সাংস্কৃতিক কৰ্মী তথা প্ৰকৃতিপ্ৰেমী যোৰহাটৰে নহয় অসমৰ সন্মানীয় আৰু সকলোৰে আদৰৰ সমীৰয় ডাঙৰীয়া আজি পুৱাতে আহি আমাৰ গৃহত উপস্থিত হ'ল। বহুদিনৰ আগতে কৈছিলে যে আমাৰ গৃহতো অৰ্কিড ৰোপণৰ কথা কৈছিলে, কিন্তু আজি অৰ্কিড ৰোপণ কৰিবলৈ আহি পেলাই আমাৰ নামত যি ফলক ইয়াত আঁৰিছে যে প্ৰাঞ্জল আৰু প্ৰেৰণা সন্মানত, আচলতে মই ক'ব বিচাৰিম যে সেই সন্মানৰ গৰাকী আমি এতিয়াও হোৱা নাই। যিহেতু এইবিলাক বৰ সৰু কথা নহয়, ডাঙৰ কথা। বা বয়োজ্যেষ্ঠসকল বা বহুত দূৰ আমি আগুৱাই যাবলৈ আছে। সেই বয়স আচলতে পালেহে এটা সন্মান আহিলে সেই সময়ত ভাল লাগে, কিন্তু আমি এতিয়া ইমানৰ যোগ্য নহয়। আমাৰ এতিয়া কাম কৰাৰ সময়। গতিকে মই ভাবোঁ যদিও সমীৰয় ডাঙৰীয়া সেইখিনি সন্মান আমাক দিছে, গতিকে সেই সন্মানখিনি মই ৰাইজলৈকে আগবঢ়াই দিছোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে কি হয়, মানুহে কয় যে তেওঁ 101 বছৰ জীয়ালে, 110 বছৰ জীয়ালে, কিন্তু তেখেতৰ জীৱিত কালছোৱাত তেখেতে কিমান ভাল কাম কৰিলে। আমি বয়সটো চাব নালাগিব। আচলতে খুব কম বয়সত তেখেতে কিমান ভাল কাম কৰিলে সেইটো আমি চাব লাগিব। সেইটো ভাল কিছু কাম কৰিবলৈ চেষ্টাহে কৰিছোঁ। আচলতে কিমান ভাল কাম কৰিছোঁ সেইটো ৰাইজে ক'ব। মই ভাবোঁ এতিয়ালৈকে তেনেকুৱা একো বিশেষ কাম কৰাও নাই, শিকি আছোঁ আৰু অগ্ৰজসকলক দেখি অকণমান আগবাঢ়িবলৈ চেষ্টাহে কৰিছোঁ। গতিকে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম এই মুহূৰ্তত, যাতে আমাক অকণমান আশীৰ্বাদ কৰে, আমি যাতে ৰাইজৰ হৈ কাম কৰি যাবলৈ মনত আৰু প্ৰেৰণা পাওঁ। আৰু আজি যি অৰ্কিড ৰোপণ কৰিলে আমাৰ নাম সন্মানত কৰাৰ উপৰিও ভাৰত ৰত্ন লতা মংগেশকাৰ আৰু আমাৰ যোৰহাটৰে সন্মানীয় এজন বিশিষ্ট সাংবাদিক, মোৰ গুৰু দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াই নামত কৰিছে। মই দুয়োজনলৈ মোৰ এই গৃহৰ এই চোতালৰ পৰা মই তেওঁলোকলৈ সেৱা নিবেদন কৰিছোঁ। লগতে আজি সমীৰয় ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপত আমাৰ গাঁৱৰ আয়তীসকল, আমাৰ মহিলাসকল আছে, আমাৰ ঘৰৰ পৰিয়ালবৰ্গ আছে। গতিকে এইখিনি সহযোগিতা জনোৱাৰ বাবে মই আটাইলৈকে মই মোৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আৰু সমীৰয় ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এনেধৰণে এই কামত যাতে আৰু আগুৱাই যাব পাৰে, আৰু আমি লগত সদায় আছোঁ, আমি সদায় সহযোগ কৰিম। নিশ্চয়। আৰু সঁচাকৈ এটা খুব শুভ দিন বুলি আজি অনুভৱ হৈছে, কাৰণ ইতিমধ্যে আমাৰ সকলোৱে দেখি আহিছে, আমাৰ ৰাইজে দেখি আহিছে বিশিষ্ট পৰিৱেশ কৰ্মী সমীৰয় ডাঙৰীয়াই পৰিৱেশক লৈ তেওঁ যিখিনি কাম কৰি আহিছে, যিখিনি কাৰ্যপন্থা হাতত লৈ আহিছে, সেয়া সকলোৰে জ্ঞাত। আৰু আজি তেখেতে পৰিৱেশক লৈ কৰা সেই কামৰ এটা আমাক অংশ হিচাপে আমাক ল'লে, আমাৰ গৃহত আহি তেখেতে অৰ্কিড ৰোপণ কৰিছে। গতিকে খুব সুন্দৰ অনুভৱ, আৰু আমি শুভকামনা জনাইছোঁ এনেদৰে তেখেতে গুৰুত্বপূৰ্ণ কৰ্মসূচীৰ জৰিয়তে বহু দূৰ আগুৱাই যাওক। অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ।